এই বন্ধুসকল, আজি আমি বনাই আছোঁ ক্ৰিস্পি চিলি পটেটো। ক্ৰিস্পি চিলি পটেটো কেনেকৈ বনাই সেইটো মই আপোনাক দেখাম বেলেগ এদিন, কিন্তু আজি সময় নাই কামৰ ভিৰৰ মাজত, কিন্তু আজি অলপ এটা সৰু সুৰাকৈ ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। তথাপি মই এইটো কৰ্ণফ্ল'ৰ দিলোঁ, দি কিনে হোৱাইট পেপাৰ, কৰ্ণফ্ল'ৰ, চল্ট দি কিনে এইটো মেৰিনেট কৰিলোঁ। মেৰিনেট কৰি কিনে এক তেলত দিছোঁ, 160 ডিগ্ৰী চেলচিয়াছ গৰম তেলত এক দিয়া হৈছে। তাৰপিছত যাব আপোনাৰ গাৰ্লিক, জিঞ্জাৰ, চফ্ট অনিয়ন আৰু কেপচিকাম, আৰু যাব হট গাৰ্লিক চচ, টমেটো চচ, চল্ট, আৰমেট পাউডাৰ, হোৱাইট পেপাৰ, ব্লেক পেপাৰ আৰু চুগাৰ। এইটো আকৌ মাছ ফ্ৰাই, এইটো ৰৌ পিচ ফ্ৰাই খাই বুলি এটা গেছ দিয়ে বনাই দিয়া হয় এইটো বঢ়িয়াকৈ। এইটো হ'ল আকৌ নৱৰত্ন কুৰুমা, নানৰ লগত খাব। এগলাখান ধরে পনির টিকা অলরেডি দিয়ে দিয়েছে, পনির টিকা বঢ়িয়াকৈ আছে ৰেডি কৰাই আছে। গ্ৰীণ চাটনিৰ লগত খাই আমাৰ ভাল লাগিব, গ্ৰীণ চাটনিৰ লগত। আৰু বনাই আছে এতিয়া দাল বাটাৰ ফ্ৰাই এটা হ'ব। আদা, ৰচুন, জলকীয়া, জিৰা, ধনিয়া পাত গোটেইখিনি দিয়া হৈছে। দাল বাটাৰ ফ্ৰাই, ৱা क्या सीन है। মছলা চছলাখানি দি ল'ব লাগিব। বেছি মছলা খাব আজিকালি বয়া পাই গেছ হ'লে, অলপ কম পৰিমাণে। তো মোটামুটি আমাৰ দালি ৰেডি। অলপমান উতালা তাৰপিছত দালিটো ধনিয়া পাত চাত মাৰি কিনে অলপ ৰেডি কৰি দিম। বাহ, ৰাতিপুৱাৰ পৰা কিন্তু আমাৰ 10:30 বজালৈকে এলা মাল চব খতম হৈ যায়। আৰু আমাৰ এনেকৈ ষ্টেটাপটো লাগি থাকে গোটেইখিনি, ক্ৰীম, ঘি, বাটাৰ, দৈ চবখিনি। তো আমাৰ পটেটো ৰেডি হৈছে, ক্ৰিস্পি চিলি পটেটো ৰেডিয়ে মোটামুটি বুলি ক'ব পাৰি। আৰু অলপ সময় পিছত ইয়াক আমি টচ কৰি আছোঁ, বনাই আছোঁ, দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বুট মাখানি ফুল ৰেডি। এইটো হৈছে দাল বাটাৰ ফ্ৰাই। এইটো অলপ আগতে দেখাওঁটো ৰেডি হৈ গ'ল।